Hello everyone, আজি ব্লগটো ভটিয়াপাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে লগৰ তিনিজনী মিলি পেলাই আমি চিনেমা চাব আহিছোঁ বহুত দিন বোলো লগো পোৱা নাই এই চেগতে চিনেমাও চোৱা হ'ব আৰু লগো কৰা হ'ব এইফালে ভুলভুলীয়া 3D আছে এইখন নাচাওঁ আমি চাম সিংহাম এগেইন আৰু আমি লগৰ এজনীৰ কাৰণে এতিয়া ৰখি আছোঁ এজ অলৱেজ এখেতে লেট এণ্ট্ৰি মাৰেহি চিনেমা ষ্টাৰ্ট আছিলে 2টা বজাৰ পৰা আৰু আমি গৈ পাওঁ মানে অলৰেডি 2টা বাজি গ'ল এইফালে চিনেমাটো ষ্টাৰ্ট হৈয়ে গ'ল আৰু যোনে যোনে চাইছে গমেই পাইছে ন কোন কোন আছে এইফালে লেডি সিংহাম দীপিকা পাডুকনৰ এণ্ট্ৰি তাৰপাছত চিনেমাৰ মাজতে আমাৰ ফাল্টু মিহি ইণ্টাৰভেলৰ টাইমত বোলো কিবা এটা খাবলৈ লৈ আহোঁ চিনেমা চাই মেলি আমাৰ খতম হৈ গ'ল আৰু ফটো মৰা ইটছ মেণ্ডেটৰী ফটো মাৰি মেলি আমি তিনিজনে কথা চথা পাতি মেলি ঘৰলৈ বুলি ওলালোঁ মানে বহুতো সন্ধিয়াই হৈ গ'ল এই লৈ আহিছিলে স্কুটি এক বাই বাই দি আমি দুজনীও টেম্পুত উঠিলোঁ আৰু আপোনালোকে যদি মোৰ ব্লগবোৰ চাই ভাল পায় দেন প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই